Hello students, welcome to Vidya Assam. যোৱা ক্লাছত আমি question number 6 লৈকে ডিসকাস কৰিছিলো। এই ভিডিঅ'টোত মই লৈ আহিছো question number 7 ৰ পৰা। তো question number 7 টো হ'ল আমাক cot θ টো দি দিছে 7/8 আৰু আমি উলিয়াব লাগে 1 plus sin θ into 1 minus sin θ divide 1 plus cos θ into 1 minus cos θ আৰু cot θ ভ্যালু লাগে। ঠিক আছে, আগৰ নিচিনাকে কৰিম। প্ৰথমতে ৰাফ ফিগাৰটো ড্ৰ কৰি লওঁ। মই নাম দিম ইয়াৰ ABC। এতিয়া চোৱা, আমাক cot θ ইকুৱেল টু 7/8 দিছে ন। এই cot θ টোৰ মানটোক আমি ব্যৱহাৰ কৰি ইউজ কৰি আমি sin θ আৰু cos θ ৰ ভ্যালুটো উলিয়াই ল'ব লাগিব। তেতিয়াহে আমি ইয়াৰ এই গোটেইটোৰ আনসাৰটো আমি ফাইন্ড কৰিব পাৰিম। ঠিক আছে, তো গোটেইখিনি আমি উলিয়াব নালাগে। cot θ ৰ পৰা cos sec সেইবোৰ উলিয়াব নালাগে। কেৱল আমি উলিয়াম sin θ আৰু cos θ ৰ ভ্যালুটো। ঠিক আছে, যাতে সেই মানখিনি আহি ইয়াত আমি পুট আপ কৰিব পাৰো। চোৱা, প্ৰথমতে মই লিখি লম গিভেন, দিয়া আছে যিটো আমাক দি দিছিলে। cot θ ইকুৱেল টু 7/8। ইয়াত চোৱা, ইয়াত মই এংগলটো ধৰি লম থিতা বুলি। হ'ব, মই আগতো কৈছো তোমালোকক, যদি মই এংগলটো ইয়াত লওঁ, ইয়াৰ বিপৰীত বাহুডাল হ'ব পাৰপেণ্ডিকুলাৰ মানে লম্ব। ইয়াৰ লগৰ যিডাল বাহু, যিডাল সাইড এডজাসেন্ট সাইড, সেইডাল হ'ব ভূমি মানে বেছ, আৰু এইটো 90 ডিগ্ৰী হৈছে ইয়াত। ইয়াৰ বিপৰীত মানে অপোজিট সাইডডাল হ'ব হাইপোটেনিয়াছ। ঠিক আছে, এইকেইটাটো আমি গম পালো। cot θ ৰ ফৰ্মুলাটো মই লিখিম b upon p, b/p equal to 7/8। b মানে মই ইয়াৰ পৰা কিমান লিখিম, থিতা এংগলটোৰ কাৰণে বেছ মানে ভূমি AB হ'ব ন। AB লিখি দিম, পাৰপেণ্ডিকুলাৰ হৈ যাব BC ইকুৱেল টু 7/8। ইয়াক আমি k বুলি ধৰি ল'ম, আগৰ নিচিনা প্ৰচেছ। এতিয়া AB ৰ ভ্যালুটো মই উলিয়াই দিম। AB টো কিমান হৈ যাব ইয়াৰ পৰা, 7 into k, 7k। BC হৈ যাব 8 into k, 8k। হ'ল, AB পাই গলো 7k, BC পালো 8k। আমি হাইপোটেনিয়াছ মানে অতিভুজটো উলিয়াব লাগিব। ঠিক আছে, অতিভুজ আমি ফাইন কৰিম হাইপোটেনিয়াছ। কেনেকৈ ফাইন কৰিম, পাইথাগোৰাছৰ থিওৰামটো ইউজ কৰি পেলাই উলিয়াব লাগিব। একৰ্ডিং টু পাইথাগোৰাছ থিওৰাম। পাইথাগোৰাছৰ উপপাদ্য অনুসৰি হ'ব, কি আছিলে, h স্কোৱাৰ ইকুৱেল টু পাৰপেণ্ডিকুলাৰ স্কোৱাৰ প্লাছ বেছ স্কোৱাৰ। অতিভুজ স্কোৱাৰ সমান লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ। h মানে কি, h মানে AC লিখি দিম ইয়াতে। AC ভ্যালুটো আমি উলিয়াব লাগিব। পাৰপেণ্ডিকুলাৰ কিমান হ'ব, BC, ইয়াত মই BC লিখি দিম, আৰু বেছ মানে ভূমি কিমান লিখি দিম, AB হোল স্কোৱাৰ। ভ্যালুখিনি পুট আপ কৰিম। AC ভ্যালু আমি নাজানো, BC কিমান লিখিম, 8k হোল স্কোৱাৰ। AB কিমান লিখিম, 7k হোল স্কোৱাৰ। স্কোৱাৰখিনি মই ভাগ ভাগ কৰি দিম। এইটো ওপৰতো আহি যাব, k ওপৰতো আহিব, ইয়াত 7 ওপৰতো আহিব, k ওপৰতো আহিব। হ'ব, ভ্যালুটো ফাইন কৰি দিওঁ। AC স্কোৱাৰ, 8 স্কোৱাৰ 64, k স্কোৱাৰ প্লাছ 7 স্কোৱাৰ লিখিম 49, k স্কোৱাৰ।
হ'ব তাৰপিছত চোৱা AC স্কোয়াৰ এই দুইটা প্লাস কৰি দিম 64 আৰু 49 প্লাস কৰিলে কিমান হ'ব 4 + 9 13 1 ক্যাৰি হৈ গ'ল 6 + 4 10 + 11 113 k স্কোয়াৰ তাৰপিছত ইয়াৰ পৰা মই স্কোয়াৰটো অতৰাই দিম ইয়াত মই ৰুট লিখিব লাগিব 1133 k স্কোয়াৰ ইয়াত চোৱা আগতে মই কৰিছো এইবোৰ তোমালোকক দেখুৱাইছিলো 1113 ৰ ওপৰতো স্কয়াৰ ৰুটটো আহিব বৰ্গমূলটো আহিব k স্কয়াৰৰ ওপৰতো আহিব k স্কয়াৰৰ স্কয়াৰ ৰুটটো k হৈ যাব কিন্তু 1113 ৰ স্কয়াৰ ৰুট নাই কাৰণে তেনেকৈ থাকিব বুজি পালা k স্কয়াৰটোৰ স্কয়াৰ ৰুট k হৈ যাব বৰ্গমূল k আৰু 113 ৰ বৰ্গমূল নাই কাৰণে তেনেকৈ থাকিব ইয়াৰ পৰা মই ac পাই গলো BC আৰু AB আগৰ পৰাই আছিলে এতিয়া মই কেৱল sin θ আৰু cos θ ৰ ভ্যালুটো উলিয়াম sin θ ফৰ্মুলা P/h আছিলে পাৰপেন্ডিকুলাৰ মানে কিমান হয় পাৰপেন্ডিকুলাৰ কি হয় লম্ব BC/AC BC/AC লিখি দিম BC কিমান লিখিম 8k AC লিখিম কিমান পালো 113k k cancel হৈ যাব 8/113 তাৰপিছত cos θ টো উলিয়াম তেনেকে ফৰ্মুলা B/h B মানে বেস ভূমি কিমান হয় AB আৰু H মানে অতিভুজ উচ্চতা AC AB কিমান আছিলে 7k by √113k k cancel ইয়াত আমি পাম 7/√113 তো cos θ পাই গলো sin θ পালো এতিয়া আমি নম্বৰ 1 টো উলিয়াম ইয়াৰ ভ্যালুটো নাওটো জায়গা তোমালোকে এতিয়া বুলি লিখি দিবা অসমীয়া মাধ্যমৰ সকলে 1 + sin θ 1 - sin θ ডিভাইডেড আছিলে 1 + cos θ 1 - cos θ এতিয়া চোৱা ইয়াত এটা ফৰ্মুলা পৰি গৈছে ষ্টুডেন্টস এটো ইয়াক যদি আমি a বুলি ধৰি লওঁ এটো যদি আমাৰ কাৰণে b হয় তে a + b a - b ফৰ্মুলাটো আহিছে তলৰটোতো চোৱা a + b a - b কাৰণ এইখিনিটো সেম আছে ন এইবোৰটো সেম আছে a + b আৰু a - b ৰ ফৰ্মুলাটো কি আছিলেনো বাৰু a² - b² আৰু ইয়াত a মানে 1 b মানে sin θ তলত a মানে 1 b মানে cos θ এইটো ফৰ্মুলাত আমি পুট আপ কৰি দিম 1² - a মানে 1 লিখিলো 1² - b মানে sin² θ হৈ যাব তলত তেনেকে 1 - cos² θ স্কয়াৰটো বাহিৰত দেখিবা তোমালোকে এনেকে cos θ হোল স্কয়াৰ এখানেকে বুজি পাইছা ন তাৰপিছত চোৱা 1² ভ্যালু 1 লিখি দিম sin θ ৰ মানটো কিমান লিখিম এইটো 8/√113 ইয়াত √113 ওপৰত 8 তলত 1 মাইনাস ইয়াৰ ভ্যালুটো লিখিম 7/√113 হোল স্কয়াৰ স্কয়াৰ আহি যাব কাৰণ স্কয়াৰ আছে তাত তাৰপিছত চোৱা ওপৰত 1 মাইনাস এই স্কয়াৰটো এই বৰ্গটো দুইটা সংখ্যাত আছে দুইটা নম্বৰত আছে 8 টো আছে 113 টো আছে মই লিখিম এনেকে 8² √113 স্কয়াৰ তলত লিখিম 1 মাইনাস 7 ওপৰটো আহিব √113 স্কয়াৰ তোমালোকে জানানে স্কয়াৰ আৰু স্কয়াৰ ৰুট কেনসেল হৈ যায় ইয়াৰ পৰা আমি পামগে 1 মাইনাস
8ৰ স্কোয়াৰ 64 লিখি দিম হল তলত এই বৰ্গমূলটো আৰু বৰ্গটো মানে স্কোয়াৰ ৰুট আৰু স্কোয়াৰ কেনসেল হৈ যাব অকল থাকিব 113 তেনেকৈ তলতো মই লিখিম 1 মাইনাছ 7ৰ স্কোয়াৰ মই লিখি দিম 49 আৰু স্কোয়াৰ আৰু স্কোয়াৰ ৰুট কেনসেল 113 ঠিক আছে মই এইখিনি ৰাপ কৰি দিওঁ এইখিনি মই ৰাপ কৰি তাৰ নেক্সট পাৰ্টটো ইয়াত কৰিছো তাৰপিছত চোৱা আমি পালোগে 1 minus 64 by 113 তলত পালো 1 minus 49 by 113 ওপৰত এলসিএম লম এইটো পাৰ্টত এলসিএম কিমান আহি যাব মই ইয়াত দেখুৱাই দিছো কৰি পেলাই 1 minus 64 by 113 ন ইয়াক কেনেকৈ সলভ কৰিম এলসিএম আহিব 113 কিয় আহিব কাৰণ ইয়াতটো 1 আছে 1 আৰু 113 এলসিএম 113 হ'ব নেক্সট স্টেপত কি কৰিবা তোমালোকে মই ট্ৰিকটো দি দিছো এই নাম্বাৰটো ইয়াৰ লগত কি কৰিবা ইনটু কৰি পেলাই মাইনাস কৰিম ইয়াৰ লগত মানে 113 ইনটু 1 মাইনাস 64 বুজিলা তো ইয়াত হেতু পাৰ্ট মই লিখিম এতিয়া তলত আহিব 113 ওপৰত 113 ইনটু 1 মাইনাস 64 বুজি পাইছা নে পাইছা তেনেকৈ এই পাৰ্টটো কাৰণে চোৱা 1 মাইনাস 49 by 113 আছিলে ইয়াক মই কি কৰিম এলসিএম লম 113 এটো ইয়াৰ লগত ইনটু হ'ব 113 ইনটু 1 মাইনাস 49 এই তলৰ পাৰ্টটো কাৰণে 113 এলসিএম 113 ইনটু 1 মাইনাস 49 এইখিনিৰ ডিভাইডতো 113 আছে ইয়াৰ ডিভাইডতো 113 এনেকৈ ডিভাইডৰ তলত সেম যদি নাম্বাৰ থাকে কাট কৰি দিবা সেম নাম্বাৰ থাকিলে কাট কৰিবা কিন্তু নহলে বেলেগক নকৰিবা হল তাৰপিছত চোৱা ওপৰত কিমান আহি যাব 113 minus 64 113 into 1 113 হ'ব minus 49 113 পৰা 64 যদি মাইনাস কৰি দিওঁ কিমান হ'ব 49 হৈ যাব ন 49 হৈ যাব আকৌ 49 মাইনাস কৰিলে হৈ যাব 64 এটোৱে হ'ব আমাৰ আনসাৰ ফাৰ্স্টটো ঠিক আছে এটো আনসাৰ কোৱেশ্চন নম্বৰ 2 টো কৰিম চোৱা 2 টোৰ কাৰণে মই এইখিনি ৰাফ কৰি দিওঁ very easy 2 number 2 cot square theta ইয়াক মই স্কয়াৰটো ওপৰলৈ লৈ যাম ফাৰ্স্ট সদায় চোৱা ট্ৰিগনোমেট্ৰিত কেতিয়াও নহয় স্কয়াৰটো এংগলটো ওপৰ নিলিখে এই থিটাটো এংগল হয় এই থিটাটো মানে এংগলটো ওপৰত আমি স্কয়াৰ হক কিউব হক যিকোনো পাৱাৰ কিয় নহক আমি এংগলত কেতিয়াও নিলিখো আমি সদায় ট্ৰিগনোমেট্ৰি ৰেশিওটো ওপৰত লিখিম আৰু যেতিয়া ইয়াৰ ভ্যালুটো পাতিবলগীয়া হ'ব তোমালোকে পাৱাৰটো ওপৰলৈ লৈ যাবা cot থিটা এনেকৈ লিখি ললা পাৱাৰ ওপৰত লৈ যাবা তাৰ পিছতে ভ্যালুখিনি পুট আপ কৰিবা cot থিটা ভ্যালুটো আমাক দিয়ে দিছিল নহয় 7/8 লিখি দিলো ইয়াৰ জেগাত ব্ৰেকেট বাহিৰত স্কয়াৰ দুইটাতে স্কয়াৰ আহিব 7 ৰ ওপৰত 8 ৰ ওপৰত 7 স্কয়াৰ 8 স্কয়াৰ 7 ৰ স্কয়াৰ কিমান হয় 49 8 ৰ স্কয়াৰ 64 কোৱেশ্চন নম্বৰ 8 লৈ আহো এবাৰ আমাক কৈছে 3 into cot a equal to 4 3 into cot a equal to 4 দিছে তেতিয়াহলে আমি প্ৰমাণ হয় চেক কৰিব লাগে মানে 1 minus 10 square a divide 1 plus 10 square a equal হয় cos square a minus sin square a লগত ঠিক আছে এটো চেক কৰিব লাগে মানে পৰীক্ষা কৰিব লাগে যে এই দুটা সমান হয় নহয় তো আমি কি কৰিব লাগিব আমি 3 cot a টো লৈ ল'ব লাগিব 3 cot a equal to 4 টো লৈ লম লোৱাৰ পিছত আমি 10 ৰ ভ্যালু উলিয়াম
কছৰ ভেলু উলিয়াম আৰু চাইনৰ ভেলু উলিয়াম সবৰে ভেলু উলিয়াব নালাগে অকল tan cos আৰু sin উলিয়ালেই হ'ব কাৰণ ইয়াত আমি কেৱল tan আৰু sin আৰু cos ভেলুহে পুট আপ কৰিব লাগিব পাতিবগে লাগিব হয়নে অকল tan আৰু cos আৰু sin উলিয়ালে হৈ গ'ল ঠিক আছে সো আগৰ নিচিনাই কৰিবা প্ৰথমতে ফিগাৰটো আঁকি ল'বা ইয়াত মই a দি দিম ইয়াত b ইয়াত c তেতিয়াহ'লে এই এংগলটোৰ কাৰণে পাৰপেণ্ডিকুলাৰ হৈ যাব লম্ব p মানে abc ডাল আৰু বেছ মানে ভূমি হৈ যাব ab হাইপোটেনিউজ হৈ যাব ac লম্ব ভূমি অতিভুজ মই তোমালোকক আগতে কৈছিলো যিটো কোণ লবা সেই কোণটোৰ বিপৰীত বাহুডাল লম্ব লগৰ বাহুডাল হ'ব সন্নিহিত মানে বাহুডাল হ'ব ভূমি আৰু সেইডাল হ'ব অতিভুজ আচ্ছা গিভেনলৈ আহোঁ আমাক দিছে 3 cot a equal to 4 ইয়াৰ পৰা cot a মানটো উলিয়াই লোৱা কেনেকৈ উলিয়াবা 3 টো cot ৰ লগত ইনটু হৈ আছে ন মাল্টিপ্লিকেশ্যন হৈ আছে পূৰণ হৈ আছে ইফালে লৈ যোৱা ডিভাইড হৈ যাব হল cot a ৰ ফৰ্মুলা কি আছিলে b by p equal to 4/3 হল এতিয়া চোৱা b মানে ভূমি বেছ ab লিখি দিম p মানে লম্ব bc লিখি দিম equal to 4/3 ইয়াত k লিখিম ধৰু ঠিক আছে লেট ইয়াৰ পৰা ab পাই গলো কেনেকে 4 into k 4k bc কিমান হৈ যাব 3 into k 3k মানে ab আমি পালো 4k bcও পালো 3k হল আমি কি উলিয়াব লাগিব h মানে ac অতিভুজ আমি উলিয়াম তাৰপিছত চোৱা কেনেকে উলিয়াম পাইথাগোৰাছৰ থিওৰামটো ইউজ কৰি according to Pythagoras theorem পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ কি আছিলে ফৰ্মুলাটো h স্কয়াৰ equal to perpendicular square plus base square h hypotenuse অতিভুজ কিমান লিখিম ac স্কয়াৰ p মানে লম্ব হয়নে bc স্কয়াৰ b মানে ভূমি বেছ ab স্কয়াৰ হৈ গ'ল ভ্যালুখিনি পুট আপ কৰি দিম ac কিমান আমি নাজানো আচ্ছা ac আমি উলিয়াম bc কিমান হয় 3k ab কিমান 4k স্কয়াৰটো ভাগ কৰি দিম ac স্কয়াৰ ইকুৱেল টু 3 ওপৰটো আহিব k ওপৰটো আহিব স্কয়াৰ 4 ওপৰত আহিব k ওপৰটো আহিব হল ac স্কয়াৰ ইকুৱেল টু 3 স্কয়াৰ 9 হৈ যাব ইফালে k স্কয়াৰ 4 স্কয়াৰ 16 ইফালে k স্কয়াৰ ঠিক আছে ac স্কয়াৰ ইকুৱেল টু 9 plus 16 কিমান হৈ যাব 25k স্কয়াৰ ন ইয়াৰ পৰা মই ac টো উলিয়াই দিও স্কয়াৰটো আঁতৰাই দিম ৰুট দি দিম ইফালে কিমান হৈ যাব 25 ৰ ৰুট 5 k স্কয়াৰৰ ৰুট 5k এতিয়া tan উলিয়াম tan a ফৰ্মুলা আছিলে p by b p মানে bc b মানে ab bc by ab কিমান হ'ব ভ্যালুটো ইয়াৰ
BC 3k by 4k. k cancel হৈ গ'ল 3 by 4. 10 পাই গ'লো. cos A উলিয়াম. b by h. b কিমান হয় বেছ ab. h হয় আমাৰ ac. ab কিমান 4k. h হ'ব h আমি উলিয়াই থৈছো ন 5k. k cancel 4 by 5. sin A উলিয়াম. sin A ফৰ্মুলা আছিলে p by h ন লম্ব বাই অতিভুজ. p মানে মই লিখিম bc by ac. bc হ'ব 3k ac হ'ব 5k. k cancel 3 by 5 পাই গ'লো. 10 cos sin আমি উলিয়ালো. এতিয়া লেফট হেণ্ড চাইডটো উলিয়াম. ঠিক আছে এইটো ইয়াৰ লগত সমান হয় ন এইটোৱে সুধিছে ন এইটোৱে সুধিছে. লেফট হেণ্ড চাইডটো লৈ লওঁ. বাওঁ পক্ষ বাওঁ পক্ষ 1 minus 10 square a by 1 plus 10 square a equal to চোৱা এতিয়া মই কি কৰিম 1 minus 10 square a এই স্কোৱাৰটো 10 ৰ বাহিৰলৈ লৈ যাব লাগিব প্ৰথমতে ভ্যালুটো পুট কৰাৰ আগত পাতাৰ আগত 10 a equal to power 4 or power 2 1 plus 10 a power 2 তাৰপিছত চোৱা 1 minus 10 এৰ ভ্যালু 10 এৰ ভ্যালু কিমান পাই থৈছো 3 by 4 ইয়াত 3 by 4 লিখি দিম whole square 1 plus 3 by 4 whole square হ'ব তাৰপিছত এই স্কোৱাৰটো ভাগ ভাগ কৰি দিম 3 ওপৰটো আহিব 4 ওপৰটো আহিব দুইটাতে কৰিম সেইটো কাম ঠিক আছে 1 minus 3 ওপৰটো আহিলে 4 ওপৰটো আহিলে 1 plus 3 ওপৰটো আহিব 4 ওপৰটো আহিব ঠিক আছে মই এইখিনি অকমান ৰাফ কৰি দিছো তাৰ পাছৰ পাৰ্টটো ইয়াত কৰিম তোমালোকে স্ক্ৰিনশ্বট লৈ ল'বা মই এতিয়া লিখিব পাৰিম ইয়াক 1 minus 3 স্কোয়ার আছে ন 9 লিখি দিম 4 স্কোয়ার 16 তলতো একে 9 by 16 ইয়াক কেনে কৰিবা চোৱা এতিয়া ওপৰৰ এই পাৰ্টটো এলচিএম ল'ব লাগিব লখাগুলৈ কৰিব লাগিব মই আগৰ কোৱেশ্চনে শিকাইছিলো 1 minus 9 by 16 কেনে কৰিবা ডিভাইডত 16 টো লিখি দিবা যেটো ডিভাইডত আছে এটো ইয়াৰ লগত ইনটু 16 into 1 minus আছে minus 9 এনেকে এটো ইয়াৰ লগত ইনটু কৰি 9 লগত মাইনাস মই লিখিম ওপৰত 16 into 1 minus 9 divided 16 তলতো একে খালি ইয়াত প্লাস আছে কাৰণে প্লাস লিখি দিম 16 into 1 plus 9 by 16 ইয়াৰ তলতো 16 আছে ইয়াৰ তলতো 16 ক্যান্সেল হৈ যাব কিমান থাকিব 16 into 1 16 থাকিলে minus 9 তলত 16 into 1 16 plus 9 16 minus 9 হৈ যাব 7 16 plus 9 হৈ যাব 25 ফার্স্ট আমাৰ লেফট হ্যান্ড সাইডটো ওলালে এতিয়া চোৱা মই ৰাইট হ্যান্ড সাইডলৈ আহো ৰাইট হ্যান্ড সাইডত আমাক দিছে এখিনি ৰাপ কৰি দিছো মই right hand side পক্ষ cos square a minus sin square a প্ৰথমতে স্কয়াৰ বাহিৰত cos a whole square sin a whole square ভ্যালু পটাৰ আগত এটো কাম কৰি লবা cos a কিমান পাইছিলো আমি 4 by 5 4 by 5
মাইনাছ চাইনে কিমান পাইছিলোঁ 3/5 ভাগ কৰিম স্কুৱাৰটো দুইটাত আহিব 4ৰ ওপৰতো 5 বুজিছানে এনেকৈ যেতিয়া ব্ৰেকেটৰ বাহিৰত স্কুৱাৰ থাকে দুইটাতে আহে হৰ লব দুইটাত আহে নিউমাৰেটৰ ডিনমিনেটৰ দুইটাতে লিখিবা 3 ওপৰতো আহিব 5ৰ ওপৰতো আহিব 4ৰ স্কুৱাৰ 16 5ৰ স্কুৱাৰ 25 3 স্কুৱাৰ 9 5ৰ 25 এতিয়া চোৱা 25 25 আছে এলচিএম লৈ লোৱা 25 ওপৰতো এজ ইট ইজ যেনেকৈ আছে তেনেকৈ মাইনাছ কৰি দিবা যিহেতু ডিনমিনেটৰ কেইটা সেম আছিলে 16 minus 9 7 পাই গলো ডিভাইড বাই 25 আমি লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড ইকুৱেল পাই গলো ন ইয়েস লিখি দিম মানে ইয়েস হয় লিখি পেলাই এই গোটেই লাইনটো লিখি দিবা 1 minus 10 square a divide 1 plus 10 square a equal to cos square a minus sin square a ইয়াত লিখি ল'বা খালি লেফট হেণ্ড সাইড ইকুৱেল টু ৰাইট হেণ্ড সাইড তাৰপিছত ইয়েস হয় ইংলিছ মিডিয়ামে ইয়েস লিখিবা হয় লিখিবা কুৱেশ্যন নম্বৰ 9 টোলৈ আহোঁ এবাৰ আমাক কুৱেশ্যনটোত কৈছে যে আমাক এটা ট্ৰাইংগল দি দিছে ত্ৰিভুজ এটা দি দিছে এ বি চি আৰু এইবাৰ ৰাইট এংগল হৈছে বিত মানে সমকোণ বিত হৈছে আৰু 10 এৰ মানটো আমাক দি দিছে 1/√3 তেতিয়াহ'লে আমি cos a cos c minus sin a sin c আৰু sin a cos c plus cos a sin c উলিয়াব লাগে ঠিক আছে আগৰ নিচিনাকৈ কৰিম প্ৰথমতে আমি ইয়াক লৈ ল'ম ইয়াক লৈ পেলাই আমি কাৰ ভেলু উলিয়াব লাগিব sin a ভেলু লাগিব cos a ভেলু লাগিব 10 a ব্যৱহাৰ কৰি sin a cos a উলিয়াম তাৰপিছত cos c আৰু sin c উলিয়াব লাগিব মানে sin a sin c উলিয়াম cos a cos c এইকেইটা ভেলু উলিয়াই ল'ম তাৰপিছতে আমি এইকেইটাক ক্যালকুলেট কৰিম ঠিক আছে আগৰ নিচিনাই কৰিম কিন্তু এইবাৰ আমাক ৰাইট এংগল বিট হৈছে বুলি কৈছে ন ট্ৰাইংগলটো ড্ৰ কৰি ল'বা ৰাইট এংগল বি ইয়াত চি ইয়াত ই হ'ব প্ৰথমতে গিভেনটো লিখো ন 10a 1/√3 10 এর ফর্মুলা কি হয় p/b 1/√3 p কিমান হয় যদি মই a লওঁ p হ'ব আমাৰ bc হ'ব ন যদি মই a এংগলটো কনসিডাৰ কৰো আমি বাই ডিফল্ট প্ৰথমতে bc ডালকে আমি পাৰপেন্ডিকুলাৰ ল'ম ab ডালক আমি বেস ল'ম আৰু ac ক আমি হাইপোটেনিউজ ল'ম ঠিক আছে যেতিয়া আমি এংগল c আৰু এংগল a কনসিডাৰ কৰিম তেতিয়াহে অলপ চেঞ্জ হ'ব এতিয়া পাৰপেন্ডিকুলাৰ বুলি মই bc কে লৈ লওঁ বেস কিমান হৈ যাব ab ইকুৱেল টু 1/√3 আমি k বুলি ধৰি ল'ম ইয়াৰ পৰা মই bc কিমান পাম 1 into k 1k ab কিমান পাম √3 আৰু k ইনটু কৰি দিবা √3 মানে bc 1k পালো এটো √3k পালো আৰু ac আমি উলিয়াম হয় না ac আমি উলিয়াম according to Pythagoras theorem according ঠিক আছে পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাম কি আছিলে পাইথাগোৰাছৰ উপপাদ্যটো h স্কয়াৰ ইকুৱেল টু পাৰপেন্ডিকুলাৰ স্কয়াৰ প্লাস বেস স্কয়াৰ
h মানে কিমান ac ন ac স্কোয়ার ইকুয়াল টু পারপেন্ডিকুলার মই bc কে লৈ লৈছো bc স্কোয়ার ইকুয়াল টু সরি প্লাস ab স্কোয়ার ভ্যালুখিনি পুট আপ কৰিম ac আমি নাজানো উলিয়াম bc আমাক 1k দি দিছে আৰু ab ৰ জায়গাত কি লিখি দিম √3k হ'ব আৰু এটা ষ্টেপ কৰিম ac স্কোয়ার ইকুয়াল টু 1 ওপৰটো স্কোয়ার আহিব k ওপৰটো আহিব √3 ওপৰটো স্কোয়ার আহিব k ওপৰটো আহি যাব ঠিক আছে তাৰপিছত চোৱা ac স্কোয়ার 1 ৰ স্কোয়ার 1 হ'ব ন আৰু k স্কোয়ার √3 স্কোয়ার মই 3 লিখি দিম ৰুট মানে বৰ্গমূল আৰু স্কোয়ার কেনসেল হৈ যায় 3 থাকিব k স্কোয়ার দুটা প্লাস কৰি দিম 1 + 3 4k স্কোয়ার ইয়াৰ পৰা মই ac টো উলিয়াই লম √/4k স্কোয়ার কিমান পাই যাম 2k 4 ৰ স্কোয়ার ৰুট 2 k স্কোয়াৰৰ k এটা কাৰ ভ্যালু উলিয়াব লাগিব sin a sin a ফৰ্মুলা p/h আছিল ন p মানে কিমান চোৱা যেতিয়া a এংগলটোক লবা a এংগলৰ অপোজিট সাইডডাল পারপেন্ডিকুলার লম্ব হৈ যাব আৰু লগৰ সাইডডাল হ'ব ভূমি বেস ঠিক আছে আৰু এইডাল হাইপোটেনিয়াস অতিভুজ সেম থাকিব h সেম থাকিব ac খালি a এংগলটোৰ কাৰণে লম্ব হৈ যাব bc মানে পারপেন্ডিকুলার bc হৈ যাব ac/bc কিমান হৈ যাব bc/ac bc 1k ac 2k 1/2 k cancel হৈ গ'ল cos a উলিয়াম b/h বেস কিমান আছিলে a এংগলটোৰ কাৰণে বেস হ'ব ab hsc ab/ac ab কিমান √3k ac আমি পালো 2k √3k 2k k cancel √3/2 ঠিক আছে cos a পাই গলো তাৰপিছত sin c উলিয়াম একে ফৰ্মুলা p/h এতিয়া চোৱা এংগল যেতিয়া c লবা ন এইটা মই মোহাৰি দিও যেতিয়া c এংগল লবা c ৰ কাৰণে এটো হৈ যাব পারপেন্ডিকুলার আৰু এটো হৈ যাব আমাৰ বেস মানে যেটো এংগল লবা যেটো কোণ লবা তাৰ বিপৰীত মানে অপোজিট সাইডডাল পারপেন্ডিকুলার হয় আৰু এডজাসেন্ট সাইডডাল মানে লগৰ যিডাল সাইড এডাল ভূমি মানে বেস হাইপোটেনিয়াস দুইটা কেসতে একে থাকে ab by ac ab কিমান ab √3 ac আমি পালো 2 √3k 2k এটো কিমান হৈ যাব √3/2 sin c √3/2 ন হ'ব তাৰপিছত cos c উলিয়াম b/h ফৰ্মুলা b কিমান আছিলে c এংগলটোৰ কাৰণে b হ'ব bc হাইপোটেনিয়াস ac এ থাকিব bc 1k ac কিমান আছিলে 2k ন ac 2k আছিলে k cancel 1/2 ওকে আমি পাই গলো sin a cos a sin c ভ্যালু হেতু cos c ভ্যালু এটো এতিয়া আমি নাম্বার 1 টো লৈ লম sin a into cos c plus cos a into sin c মই এখিনি ৰাব কৰি দিছো
number 1. Sin A into cos C, cos A into sin C. এতিয়া ভ্যালুখিনি বহুৱাই দিলে হ'ল আৰু sin A আমি কিমান 1/2 ইনটু ইয়াত ইনটু হৈ আছে cos C কিমান পালো 1/2 cos A কিমান √3/2 sin C ও √3/2 এ হয় এতিয়া চোৱা কেনে কৰিবা ইনটু কেনে কৰে ইনটু হদায় নিউমাৰেটৰটোৰ লগত নিউমাৰেটৰ ইনটু কৰে মানে এইটো লব হয় ন লবৰ লগত লব ইনটু কৰিম হৰৰ লগত হৰ ডিনোমিনেটৰ ইনটু ডিনোমিনেটৰ নিউমাৰেটৰ ইনটু নিউমাৰেটৰ 1 1 যা কিমান 1 2 2 4 √3 ইনটু √3 3 হৈ যাব √3 দুবাৰ ইনটু কৰিলে ৰুটটো আঁতৰি যায় √3 ইনটু √3 কিমান 3 ৰুট আঁতৰি যায় তাকে √2 ইনটু √2 2 হৈ যাব 2 2 যা 4 এলচিএম লৈ লম 4 এলচিএম আহি যাব 1 plus 3 কিমান 4/4 হৈ যাল কেনসেল গুচি গল আনসার 1 এটো কাট কৰি দিব 1 যা নাম্বার 2 টো চোৱা cos A cos C minus sin A sin C cos A কিমান আছিলে cos A √3/2 আছিল ন √3/2 into cos C কিমান আছিলে 1/2 নেকি হয় sin A 1/2 √3/2 একে 2 2 যা 4 √3 into 1 √3 minus 1 into √3 হ'ব 2 2 যা 4 4 LCM লৈ লোৱা ওপৰ √3 minus √3 as it is LCM to same হলে √3 minus √3 0 0/4 answer কিমান হৈ যাব 0 question number 10 to চোৱা বহুত important question হয় এটা question হয় আমাক কৈছে যে এটা ট্ৰায়াঙ্গল দি দিছে ত্ৰিভুজ দি দিছে PQR আৰু সেই ত্ৰিভুজটোৰ সমকোণটো হ'ল Q মানে ৰাইট এংগল হৈছে কিউট এইটো ত্ৰিভুজটো ৰাইট এংগল কোড হৈছে কিউট ইয়াত মই তেতিয়াহলে P লৈ লওঁ ইয়াত R লৈ লওঁ আৰু আমাক দিছে PR plus QR কিমান হয় 25 মানে এই PR আৰু QR plus কৰি 25 cm হয় PQ আমাক দিছে নেকি নাই দিয়া ন সৰি PQ দি দিছে 5 cm তেতিয়াহলে আমি sin P cos P tan P আমি উলিয়াব লাগে ঠিক আছে যেতিয়া মই এই চেপ্টাৰবোৰ পঢ়াই আছিলো তেতিয়া মই তোমালোকক কৈছিলো যে প্ৰথমতে তোমালোকে কি কৰিবা ৰাইট এংগল ট্ৰায়াঙ্গলটোৰ মানে সমকোণী ত্ৰিভুজটোৰ গোটেই বাহুকেইটাৰ মানটো উলিয়াবা গোটেই সাইডস কেইডালৰ ভ্যালু কেইটা আমি উলিয়াই ল'ব লাগিব উলিওৱাৰ পিছতহে আমি এই sin P cos P আৰু tan P উলিয়াব পাৰিম হয়নে এতিয়া অকল আমাক PQ ৰ ভ্যালুটোহে দি দিছে 5 cm বাকি আমাক QR দিয়া নাই PR দিয়া নাই কিন্তু QR আৰু PR উলিয়াবৰ কাৰণে আমাক দুটা কন্ডিশন দি দিছে দুটা শৰ্ত দি দিছে শৰ্তটো এইটো এটাটো এইটো এটা এইটো এই দুটা ইউজ কৰি আমি বাকি PR উলিয়াব লাগিব আৰু QR উলিয়াব লাগিব উলিওৱাৰ পাছতহে আমি sin P cos P আৰু tan P উলিয়াব পাৰিম ঠিক আছে যি যি দি দিছে লিখি লওঁ given মানে দিয়া আছে আমাক কি দিছে প্ৰথমতে PQ equal to 5 cm এইটো আমি ইউজ কৰিম পিছত তাৰপিছত PR plus QR আমাক দিছে 25 cm মই ইয়াৰ পৰা কি কৰিম PR টো উলিয়াই দিওঁ QR ইফালে পঠিয়াই দিলে মাইনাস হৈ যাব হয়নে নম্বৰ 1 কাৰণ ইয়াত প্লাস হৈ আছিল ইফালে গুচি গলে মাইনাস ঠিক আছে QR ইফালে গুচি ওকে পাইথাগোৰাছৰ থিওৰামটো ব্যৱহাৰ কৰিব লাগিব হয়নে মই দিছিলো এটো তোমালোকক আগতে ব্যৱহাৰ কৰি আহি আছো আমি according to Pythagoras
theorem. Pythagoras উপপাদ্য অনুসৰি কি লিখিম হাইপোটেনিউস মানে অতিভুজ স্কোয়ার পারপেন্ডিকুলার মানে লম্ব স্কোয়ার ভূমি স্কোয়ার মানে বেস স্কোয়ার হাইপোটেনিউস কি হ'ব পি আৰ মই এংগলটো পি কনসিডাৰ কৰিম ইয়াৰ এইটো কৰিম এইটো কাৰণে লম্ব এইটো হৈ যাব পারপেন্ডিকুলার ভূমি এইটো হৈ যাব বেস এইটো হ'ব আমাৰ হাইপোটেনিউস জানাই যিটো কোণ লওঁ তাৰ বিপৰীত মানে অপোজিট সাইড পারপেন্ডিকুলার adjacent side base p r square লিখিম ইয়াৰ জেগাত কি লিখিম q r বেসৰ জেগাত লিখিম মই p r square তাৰ পিছত চোৱা p r ৰ জেগাত এটো লিখি দিম 25 minus q r ইয়াৰ জেগাত ব্ৰেকেট দিবা তাৰ পিছতে লিখিবা কিন্তু কাৰণ স্কয়াৰটো দুটাটা আছে নহয় q r square plus p r আচ্ছা পি আৰ নহয় বেসটো কি হয় বেসটো পি কিউ হয় আমাৰ ন আৰু পি কিউ হে আহিব সৰি পি কিউ মানে কিমান 5 সেন্টিমিটাৰ ন 5 স্কয়াৰ লিখি দিয়া সেন্টিমিটাৰ পিছত মিলাই দিলে হ'ল এতিয়া চোৱা এটো a minus b হোল স্কয়াৰ ফৰ্মুলা a minus b হোল স্কয়াৰ ফৰ্মুলাত ব্ৰেক কৰিবা a স্কয়াৰ minus 2ab plus b স্কয়াৰ হয়নে আজি a মানে কিমান 25 আৰু b মানে qr ঠিক পাতা a মানে 25 স্কয়াৰ minus 2 into a মানে কিমান লিখিম 25 b মানে কিমান qr plus b স্কয়াৰ b মানে qr স্কয়াৰ এটো a এটো b হল ইকুয়াল qr স্কয়াৰ plus 5 ৰ স্কয়াৰ কিমান লিখি দিম 25 ঠিক আছে এতিয়া চোৱা qr টো ইয়াটো প্লাস হৈ আছে ইফালেও প্লাসে হৈ আছে ন দুই ফালৰ পৰা মই কাট কৰি দিম দুই ফালৰ পৰা মই qr স্কয়াৰ কাট কৰিম from 1 লিখি দিবা ঠিক আছে আমাৰ কি থাকি গল 25 ৰ স্কয়াৰ হয় 625 minus 2 into 25 কৰিলে হ'ব 50 into qr equal to ইফালে কিমান থাকিলে only 25 থাকিলে তাৰ পিছত 625 টি ইফালে পঠিয়াম প্লাস হৈ আছে মাইনাস হৈ যাব ইয়াত থাকি যাব minus 50 qr equal to 25 minus 625 ঠিক আছে এটো মাইনাস কৰি দিয়া কিমান হ'ব minus 50 qr equal to 625 ৰ পৰা 25 গলে কিমান থাকিব minus 600 minus minus cancel হল তাৰপিছত আমি পালো 50 qr equal to 600 no qr 50 লৈ যায় ইফালে 600 0 0 cancel 5 12 जा 60 तो qr 12 সেন্টিমিটার পাই গলো তো qr টো পাই গলো আমি 12 হল এতিয়া আমাক লাগে pr কেনেকৈ উলিয়াম ইয়াত গৈ বহুৱাই দিমগে 1 ত গৈ হয়নে 1 ইমপ্লাইজেশন তো pr আমি উলিয়াই থৈছিলো 25 minus qr 25 minus qr 12 পালো 25 minus 12 13 সেন্টিমিটার হৈ গল গুটি কিটা ভ্যালু পাই গলো এতিয়া আমি sin p cos p উলিয়াই দিও আৰু tan p sin p ফৰ্মুলা কি আছিল p by h
পি কিমান হ'ব এই এংগলটোৰ কাৰণে পিটো এইটো হয় ন পাৰপেণ্ডিকুলাৰ লম্ব কিউ আৰ হ'ল আৰু এইচ আমাৰ কিমান হ'ব পি আৰ কিউ আৰ কিমান কিউ আৰ 12 সেন্টিমিটাৰ 12 সেন্টিমিটাৰ আৰু পি আৰ হ'ব আমাৰ কিমান এইচ কিমান পাইছিলো কিউ আৰ পালো আচ্ছা এইটো 13 পি আৰ 13 ন তো 12 সেন্টিমিটাৰ বাই 13 সেন্টিমিটাৰ 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 কেনসেল কিমান লিখিম অকল 12 বাই 13 সাইন পি ওলালে ন cos p b বাই h b কিমান হয় pq h হ'ব আমাৰ pr pq কিমান আছিলে 5 সেন্টিমিটাৰ এইটো 13 সেন্টিমিটাৰ আছিলে ন কেনসেল কিমান থাকি যাব 5 বাই 13 10p p বাই b আছিলে ফৰ্মুলা পাৰপেণ্ডিকুলাৰ কিমান আছিলে কিউ আৰ আৰু বেছ পি কিউ কিউ আৰ বাই পি কিউ ন কিউ আৰ বাই পি কিউ কিউ আৰ 12 পি কিউ 5 সেন্টিমিটাৰ কেনসেল 12 বাই 5 কুৱেশ্যন নম্বৰ 12 টো চোৱা একেবাৰে সিম্পল কুৱেশ্যন এনেকুৱা কুৱেশ্যন আমি ঢেৰ কৰিলো আচ্ছা এটা কথা মই ক'ম এই কুৱেশ্যনটো এমচিকিউ কুৱেশ্যন ন এতিয়া আমি যিহেতু 8.1 সলভ কৰি আছো 8.1 ৰ যিটো কনসেপ্ট সেই কনসেপ্টটো দি মই এইটো সলভ কৰিম অকমান লেংথি হ'ব পাৰে কিন্তু আগৰ ক্লাছবোৰত এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো ব্যৱহাৰ কৰিও এইটো কুৱেশ্যন কৰিব পাৰি আৰু অতি সহজে ওলাব ঠিক আছে মই ৰেকমেণ্ড কৰিম যে তোমালোকে এই ফৰ্মুলাটো ব্যৱহাৰ কৰি এই কুৱেশ্যনটো কৰা যিহেতু এমচিকিউ কুৱেশ্যন যদি ডিটেইলত সোধে তেতিয়াহ'লে আমি কৰি অহা এপ্ৰ'চটোৰে তোমালোকে সলভ কৰিব পাৰিবা হ'ল ইজি কুৱেশ্যন হয় সাইন এটো 3/5 দি দিছে কস এ উলিয়াব লাগে হ'ল একেবাৰে ইজি আচ্ছা ছবিটো আঁকি লোৱা বি টো 90 ডিগ্ৰী দিছে ন তেতিয়াহ'লে এ দি দিয়া ইয়াত চি দি দিয়া হ'ল গিভেনটো লিখি ল'ম সাইন এ ইকুৱেল টু 3/5 সাইন এৰ ফৰ্মুলা জানাই নহয় পি বাই এইচ 3/5 পাৰপেণ্ডিকুলাৰ কোনডাল হ'ব এই এংগলটোৰ কাৰণে বি চি হাইপটেনিয়াছ এডাল হ'ব বেছ এডাল হ'ব লম্ব ভূমি অতিভুজ ওকে পি মানে এতিয়া বি চি লিখি দিওঁ ডাইৰেক্ট এ চি লিখি দিম 3/5 ইকুৱেল টু কে লেট বুলি ধৰি ল'বা ইয়াৰ পৰা বি চি পাই গ'লা 3k এ চি 5k হয়নে এইটো 3k পাই গ'লো আমি এইটো পাই গ'লো 5k মই কি উলিয়াই ল'ব লাগিব বি চি আমি সৰি বি চিহে 3k পাইছো ন বি চিহে 3k পাইছো আমি এ বি উলিয়াব লাগিব ভূমি উলিয়াব লাগিব এ বি আমি উলিয়াম তাৰপিছত ইউজিং একৰ্ডিং টু পাইথাগোৰাছ বুলি লিখি ল'বা থিয়ৰাম পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ কি আছিল উপপাদ্যটো h স্কোয়ার ইকুয়াল টু পারপেন্ডিকুলার স্কোয়ার প্লাস বেস স্কোয়ার h মানে কিমান ac লিখি দিবা পারপেন্ডিকুলার bc বেস হ'ব আমাৰ ab স্কোয়ার ভ্যালুখিনি পুট আপ কৰি দিয়া ac তো আমি জানো নেকি ac জানো 5k MCQ কুৱেশ্যনৰ কাৰণে ইমান দীঘল কৰা কোনো চেঞ্চ নাই এই ফৰ্মুলাটো ব্যৱহাৰ কৰি দিবা ফৰ্মুলাটো দি মই কৰি দেখাই দিম মানে কি আজি bc কিমান লিখিম 3k হোল স্কোয়ার আমি ab উলিয়াম হ'ব আচ্ছা
এইটো ভাঙি দিয়া 5 ৰ ওপৰত স্কোয়াৰ k ৰ ওপৰত স্কোয়াৰ 3 ওপৰতো স্কোয়াৰ আহিব k ৰ ওপৰতো আহিব ab স্কোয়াৰ আমি উলিয়াম 5 ৰ স্কোয়াৰ কিমান লিখিম 25 হয় 3 স্কোয়াৰ 9 k স্কোয়াৰ ইফালে ab স্কোয়াৰ এইবোৰক পাইথাগোৰিয়ান ট্ৰিপলেট বুলি কয় এটা ভ্যালু 5 এটা 3 এটো 4 এ ওলাব ঠিক আছে এবোৰ পাইথাগোৰিয়ান ট্ৰিপলেট 3 4 5 এটা পাইথাগোৰিয়ান ট্ৰিপলেট মানে এটো 4 এ হ'ব হেতু সেন্সৰ পৰা তোমালোকে এখিনি কৰিব পাৰা আৰু বেসে লাগে cos a মানে কি b by h নহয় জানো b কিমান পামগে 4 h কিমান 5 তো 4 by 5 আনসার ওলাই আছে c পাইথাগোৰিয়ান ট্ৰিপলেটছৰ কোৱেশ্চনবোৰ এনেকে তোমালোকে কৰিব পাৰা আগলৈ লৈ না 25 k square minus 9k square equal to ab square কিমান থাকি যাব 16k square equal to ab square হয়নে root over দি দিয়া ইয়াত ইফালে ab 16 ৰ root 4 k square ৰ k ab আমি পাই গলো ab পাই গলো bc আছে আমাৰ ওচৰত ac আছে cos এ উলিয়াই দিয়াৰ পৰা b by h b মানে কি বেস মানে ab by ac ab কিমান 4k ac 5k k k cancel কৰি দিয়া 4 by 5 ওলাই গল ইজি এটা ফৰ্মুলা আছে এই ফৰ্মুলাটো এপ্লাই কৰি পাৰিবা ফৰ্মুলাটো হল cos square a plus sin square a equal to 1 ঠিক আছে 8.4 পাবাগে cos a টোক ৰাখি দিম মানে cos square a ক ৰাখিম 1 ইফালে পঠিয়াই দিয়া 1 minus sin square a হল এটা ইয়াৰ পৰা স্কয়াৰটো আঁতৰাই দিম তাত কি আহি যাব ৰুট আহি যাব ৰুট ওভাৰ 1 minus sin square a ইয়াক মই লিখিব পাৰিম 1 minus sin a whole square ভ্যালুটো পাতি দিয়া এতিয়া ৰুট ওভাৰ 1 minus sin a কিমান আছিল 3/5 ইয়াত মই 3/5 লিখি দিলো whole square root over 1 minus 3 ওপৰত square 9 5 ওপৰত কিমান 25 LCM লৈ লোৱা 25 ইয়াক ইনটু কৰি দিবা 25 into 1 25 minus 9 root over 25 minus 10 কিমান 16 by 25 এটো ভাগ কৰি দিয়া ভাগ কৰিলে মই এখানে কৰি দিছো কিমান হ'ব √16 by √25 হয়নে √16 কিমান হ'ব 4 25 ৰ 5 হৈ যাব অপচন 4/5 এনেকেও কৰি পাৰিবা নহলে এটা কথা মনত ৰাখি থবা মই এখিনতে লিখি দিছো যে 3 4 আৰু 5 কি হয় পাইথাগোৰিয়ান ট্ৰিপলেট মানে পাইথাগোৰীয় ত্ৰিপদ অসমীয়াত কয় ঠিক আছে পাইথাগোৰিয়ান ট্ৰিপলেট ঠিক আছে তেতিয়া হলে এটা হয়নে আমাক 3 আৰু এনেকে ছবিটো বনাই লবা যে হাইপোটেনিয়াস টু 5 বুলি গম পালা এনেও ডাঙৰ ভ্যালুটো হাইপোটেনিয়াসে হ'ব অতিভুজৰ মানটো আটাইতকৈ ডাঙৰ হয় মই কৈছিলো আৰম্ভণিতে এই দুটাৰ ভিতৰত কোনোবা এটা লম্ব হ'ব আৰু কোনোবা এটা ভূমি হ'ব কোনোবা এটা পাৰপেন্ডিকুলাৰ বেস হ'ব আৰু তোমাক ধৰিব নোৱাৰা মানে কোনটো কেতিয়া কি হয় তাৰপিছত দেখিলা যে পাৰপেন্ডিকুলাৰটো 3 হৈছে তেতিয়া বেসটো 4 হ'ব বেসটো যদি 4 হয় হাইটটো কিমান আছে হাইপোটেনিয়াস 5 তো b by h 4/5 তেনেকেও তোমালোকে আনসাৰ উলিয়াব পাৰা হল ইম্পৰ্টেন্ট হয় এক্সাম ফালৰ পৰা চাবা এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ আহে তাৰপিছত আৰু এটা কথা মই আৰু অলপ পাইথাগোৰিয়ান ট্ৰিপলেট তোমালোকক দি দিম যাতে তোমালোকে অতি সহজে কম সময়ৰ ভিতৰতে ট্ৰিগোনোমেট্ৰি ভ্যালুবোৰ ফাইন্ড কৰিব পাৰা ঠিক আছে মই ভিডিও বনাই তাৰ কাৰণে তো ইমানখিনি আছিল এটোৱে হল 8.1 ৰ সলিউশন যদি ভিডিওটো চাই ভাল পোৱা লাইক শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ঠিক আছে থ্যাংক ইউ